morning friends, welcome to my another vlog. আজি ভাবিলো vlogটো ৰাতিপুৱাই আৰম্ভ কৰি দিওঁ। বিছনাতে গম পাইছানে? উঠাও আজি অকমান দেৰি হ'ল, 7টাই বাজিলে। গতিকে বোলো উঠি প্লানিয়ে vlogটো আৰম্ভ কৰি দিওঁ। আৰু লগতে আজি ডেইলি vlog টাইপৰ দিনটো কি কৰিলো চিম্পলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। গতিকে মই এতিয়া যাওঁ ঘৰ চোতাল খাৰি লওঁ। তাৰপিছতে গা পা ধুই আকৌ লগ পাই আছোঁ। গা পা ধুই আজৰি হ'লো বুজিছেনে? তাৰপিছতে মানুহজনক আকৌ ভাত পানী দি পেলানি টিফিন দিবলগীয়া হয় যে ৰাতিপুৱা সময়কণ খুব সকাহ হয়। গতিকে সেইকণ সময়ত মই ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ আপোনালোকক, গতিকে ক্ষমা কৰিব তাৰ কাৰণে। এতিয়া মানুহজন যোৱাৰ পিছত আমি দুজনী মানে একেবাৰে আজৰি। গতিকে আজি বোলো ৰাতিপুৱা কি বনাওঁ ভাবিলোঁ, আলু পৰঠা বনাওঁ। এওঁ বিচনাতে আজি ক'লে শুই উঠি পেলানি, বহুত দিন বোলে আলু পৰঠা খোৱা নাই। মই ঠিক আছে, তুমি ডিউটিৰ পৰা আহি পেলানি খাব পাবা আজি। গতিকে ময়ো আজি ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্টত আলু পৰঠাকে বনাই দিওঁ। আলু পৰঠা বনাওঁ যেতিয়া ভাবিলোঁ কি আপোনালোকৰ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। চিম্পলকৈ কিদৰে আলু পৰঠা বনাব পাৰি তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। দুটা পদ্ধতি দেখাম, দুটা ষ্টাইলত আলু পৰঠা বনাব পাৰি। আপোনালোকে যিটোৱে সুবিধা পায় সেইটোৱে বনাব। গতিকে ব'লক আজি আমি আলু পৰঠাৰ ৰেচিপি আৰম্ভ কৰোঁ। তাৰ কাৰণে কি লাগিব সেইখিনি আমি চাই লওঁ ব'লক। আলু পৰঠাৰ মেইন ইনগ্ৰিডিয়েণ্ট হৈছে আলু। গতিকে আলুখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। কাটি তাৰপিছতে ইয়াক বইল কৰি লৈছোঁ। বইল কৰাৰ পিছত বাকলিটো এৰুৱাই অলপ টাইম ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হ'লে পানীখিনিও অলপ নিয়ৰি যায়, তেতিয়া পিটিকা কৰিবলৈ ভাল হয়। নহ'লে সেনেকৈয়ে পিটিকা কৰিলে খুব পানী হয়। তো পৰঠাৰ কাৰণে মই আটা দৌ মাৰি লৈছোঁ। চব খুব টান হ'ব নালাগে, খুব কোমল হ'ব নালাগে। আলু পৰঠাৰ কাৰণে অকণমান টান হ'লে বেছি ভাল। তো আৰু আলুৰ লগত মেটচ কৰিবলৈ কাৰণে ইয়াৰ ইনগ্ৰিডিয়েণ্টছখিনি হৈছে আপোনাৰ জলকীয়া। মই অকণমান বিট দিছোঁ, যিহেতু বিট স্বাস্থ্যৰ কাৰণে বহুত ভাল, তেজৰ কাৰণে ভাল। গতিকে মই এইটো সুবিধাতে বিট অকণমান দি দিছোঁ। অকণমানিকৈ কাটি লৈ একদম অকণমানিকৈ কাটি লৈ গাজৰ, ঠিক সেইদৰে বিটখিনিও সেনেকৈ কাটি লৈছোঁ। অলপ মই বন্ধাকবিও দিছোঁ। বন্ধাকবিখিনিও অলপকৈ মিহিকৈ কাটি লৈছোঁ, পূৰা একদম মিহিকৈ দেই। আদা অলপ লৈছোঁ। আদা দিলে মোৰ খাই ভাল লাগে। আদাখিনিয়ে এটা ধুনীয়া সোৱাদ আনি দিয়ে। আৰু এইখিনি এই আলুখিনি এতিয়া মই ধুনীয়াকৈ হাতেৰে মোহাৰি পিটিকা কৰি ল'ম। অকণো যাতে ইয়াত গেপ নাথাকে, অকণো গোটা হৈ নাথাকে, ঠিক সেইদৰে মই ধুনীয়াকৈ গোটেই আলুখিনি পিটিকা কৰি ল'ম। ইয়াত এতিয়া মই মছলা বিশেষ একো নহয়, অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়ি এড কৰিম। ইয়াত মই অকণমান জিৰা গুড়ি দিছোঁ আৰু অকণমান ধনিয়া দিম। বেছি নহয়, জাষ্ট অলপ গোন্ধটো আহিলে ভাল লাগে, সেইকাৰণে এতিয়া মই এইখিনি আকৌ এবাৰ ভালদৰে পিটিকা কৰিম। মই পিটিকা কৰি হৈ গ'ল ধুনীয়াকৈ সানি মেলি। এতিয়া মই হাতখন ধুই লওঁ। তাৰপিছতে আপোনালোকক আলু পৰঠাৰ দুটা ষ্টেপ কেনেকৈ কৰে পদ্ধতি দুটা আপোনালোকক শিকাই দিওঁ। ব'লক তেতিয়াহ'লে আমি আলু পৰঠা বনাওঁ। পৰঠাটো বেলা আগে মই ইয়াত পেনখন পাতি লৈছোঁ। পেনখন পাতোঁতে একেবাৰে ল' ফ্লেম কৰি থ'ব, যাতে আলু পৰঠাটো বনাই থাকোঁতে পেনখনো সমানে লাহে গৰম হৈ যায়। পেনখন ছাইডত অকণমান ৰেড পৰি গৈছে, এইখিনি ইগন'ৰ কৰিব, অকল আলু পৰঠাটো ফ'কাছ কৰিব দেই। গতিকে ব'লক এবাৰ আলু পৰঠা বনাওঁ। আলু পৰঠা বনাবলৈ ৰেডি কৰিছোঁ। আৰু ডৌটো অকণমানিকৈ কৰিব। কৰি পিছতে ইয়াত অকণমান শুকান আটা অলপ শুকান আটা লগাই লৈছোঁ। শুকান আটা লগাই ল'ম। তাৰপিছতে ইয়াত অলপ বেলিম। প্ৰথমতে অকণমান বেলি ল'ম, খুব ডাঙৰকৈ বেলিব নালাগে, যিহেতু আলুখিনি ইয়াৰ মাজত থাকিব। গতিকে এইদৰে অকণমান ইমান চাইজত বেলি ল'ম। এতিয়া ইয়াত আলু দিম, আলু ভৰাম মাজতে। কেনেকৈ ভৰাইছোঁ চাব। আলুটো কৰি মাজতে ভৰাই দিছোঁ। চাৰিওফালৰ পৰা টানিব লাগিব। টানি এই ধৰণে একদম ধুনীয়াকৈ এইটো একদম কৰি ভালকৈ বহাই দিব লাগিব। তাৰপিছত এইটো অকণমান আকৌ এবাৰ গোল কৰিম, চেপেটা কৰি ল'ম। তাৰপিছতে ইয়াত অকণমান শুকান আটা লগাম। শুকান আটাটো লগালে কি হয়, এই চফ্টনেছটো অকণমান নাইকিয়া হৈ যায়। এতিয়া ইয়াক আমি বেলিম। খুব লাহে বেলিব, যাতে আলুটো ওলাই নাযায় বাহিৰেদি। মোৰ বেলি হৈ গৈছে। গতিকে মই ডৌটো যেতিয়া সৰুকৈ লৈছিলোঁ, গতিকে ৰুটিখনো বৰ বেছি ডাঙৰ নকৰোঁ, নহ'লে আলু বাহিৰেদি ওলাবলৈ ধৰিব ৰুটিখনৰ বাহিৰেদি।
একদম চবফালে অকণমানকৈ এনেকৈ সমান কৰি এনেদৰে। আলু পৰঠাটো বৰ বেছি পাতলা কৰিলেও ভাল নালাগে, গতিকে এয়া মোৰ বেলি হৈ গ'ল। এয়া চাওক, এতিয়া ইয়াক আমি ভাজোঁ তেলত। ব'লক তেতিয়াহ'লে ভাজোঁ এইবাৰ। এয়া পেনখন গৰম হৈ গৈছে, বৰ বেছি গৰম হ'লেও জ্বলি যাব, গতিকে ইয়াত এতিয়া মই অকণমান ৰিফাইন তেল দিম। ইমান কণ দিম, ৰুটিখন চাই পেলানি তেলটো দিলে ভাল আৰু। তাৰপিছত এতিয়া মই অকণমান তেলটো দি পেলানি অকণমান জাষ্ট কেৰাহীখনত এনেকৈ বহলাই দিম। পেনখন গৰম হৈছে, তো মই এইবাৰ পৰঠাটো একদম লাহেকৈ দিম, নহ'লে তেল সেই গাত পৰিব আৰু। এইয়া এনেকৈ অকণমান কিনাৰে কিনাৰে পেনখন এনেকৈ দিছোঁ, যাতে এইটো লাগি নধৰে। এতিয়া অলপ সিজিবলৈ দিম। এয়া অকণমান সিজা নিচিনা লাগিছে, এতিয়া মই উলটিয়াই দিম এইটো লাহেকৈ দেই, লাহেকৈ উলটিয়াব এনেকৈ। এয়া দেখিছেনে, উল্টা চাইডটো এনেকৈ ইমান ধুনীয়াকৈ গল্ডেন ব্ৰাউন হৈ গৈছে। গল্ডেন ব্ৰাউন হৈছে মানে গম পাইছে আৰু একদম ধুনীয়াকৈ এইটো চাইড সিজি উঠিছে। ইটো চাইডটো এনেকৈ ধুনীয়াকৈ যাতে সিজে, তাক আমি সিজিবলৈ এৰি দিম। এনেকৈ অলপ মাজে মাজে হেঁচি দিব লাগিব, হেঁচি দিলে ভাল আৰু। এইটো চাইডো এনেকৈ উলিয়াই দিছোঁ, দেখিছোঁ একদম ধুনীয়া গল্ডেন ব্ৰাউন, এইটো ৰেডি খাবলৈ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ এইটো মাছ ধুনীয়াকৈ ফুলি আহিছে। গতিকে এনেকুৱা ফুলা মানে পৰঠা মানে গম পাইছে একদম পাৰফেক্ট পৰঠা হৈছে। টেষ্টটো এতিয়া আমাক খোৱা আলহীকেইজনীহে গম পাব দেই, এতিয়া আমাক কোনে টেষ্ট কৰে, খাই কেনেকুৱা লাগে তাকে দেখাওঁ আপোনালোকক। ব'লক এবাৰ পৰঠা ছাৰ্ভ কৰোঁ আৰু সিহঁতিনো খাই কেনেকুৱা পায় তাকে সোধোচোন ব'লক। এয়া আমাৰ বাচ্ছা পাৰ্টি, খোৱা আলহী। খাই কেনেকুৱা লাগিছে আৰু ধুনীয়া নে, মজা নে? ভাল। কেনেকুৱা লাগিছে? প্ৰিন্সি দেই আমাৰ এজনী, ধুনীয়া লাগিছে ন? এয়া খোৱা তোমালোকে দেই দুইজনীয়ে। বাচ্ছাবিলাক আহিলে এনেকৈ চিম্পুলকৈ আলু পৰঠা বনাই খোৱালে সিহঁতি খুবেই ভাল পায়। আমাৰ পোৱালীকেইজনী মই বনাই থকা সময়তে আহিলে বোলো সিহঁতকে দিওঁচোন, সিহঁতকে সোধোঁ খাই কেনেকুৱা লাগিল, আপোনালোককো দেখুৱাওঁ বুলি সিহঁতি কি বুলি ক'লে। গতিকে এতিয়া নেক্সট যোনটো পদ্ধতি সেইটোলৈ আহোঁ, আৰু বেলেগ প্ৰকাৰেনো আলু পৰঠা কেনেকৈ বনাব পাৰি। গতিকে ব'লক এবাৰ ইটো প্ৰকাৰে আলু পৰঠা বনাওঁ। নেক্সট যোনটো পদ্ধতি সেইটো বোলো আৰম্ভ কৰোঁ। ঠিক সেইদৰে অকণমানিকৈ এনেকৈ ডোটো লৈ অকণমান এনেকৈ ল'ব লাগিব, শুকান আটা দি থ'ব লাগিব। আৰু এনেকৈ ছেম আৰু এটা ডো লৈ পেলানি অকণমানিকৈ এইটো এনেকৈ আটাটো লৈ এনেকৈ থ'ব লাগিব। এতিয়া এই দুইটা মই ৰুটিৰ নিচিনাকৈ একদম পাতলাকৈ বেলি লওঁ, তাৰপিছত দেখাই আছোঁ। এয়া একদম পাতলা পাতলাকৈ দেখিছে নহয় কিমান পাতলা হৈছে। এনেকৈ পাতলাকৈ দুখন মই বেলি লৈছোঁ। এতিয়া ইয়াত মই যিকোনো এখনত এতিয়া মই ইয়াৰ ওপৰত আলু দিম। এতিয়া কেনেকৈ দিম চাওক আপোনালোকে। এয়া আলুখিনি এনেকৈ ইয়াৰ ওপৰত দি চবফালে ধুনীয়াকৈ এনেকৈ মই বহলাই দিম। পৰঠাটোৰ ওপৰত এনেকৈ ৰুটিটোৰ ওপৰত বহলাই দিম এইদৰে। ইয়াত এতিয়া ধুনীয়াকৈ স্প্ৰেড কৰি দিলোঁ। এতিয়া এইখন ৰুটি ইয়াৰ ওপৰত আমি জাপি দিম, ইখনৰ ওপৰত সিখন ৰুটি। ৰ'ব দেখাইছোঁ, এইদৰে চাওক ধুনীয়াকৈ ইখনৰ ওপৰত সিখন জাপি দিলোঁ। মই সমানকৈ সেইকাৰণেই কৰিবলৈ কৈছিলোঁ, যাতে ইখনৰ ওপৰত ধুনীয়াকৈ সিখন আমি জাপি দিওঁ। আৰু জাপাৰ হোৱাৰ পিছত আমি এই কিনাৰটো এনেকৈ ছাইডটো এনেকৈ টেপ টেপ কৰি দিম। চাব যাতে মাজত এনেকৈ হাৱা সোমাই নাথাকে। হাৱাটো এনেকৈ কিনাৰলৈ কৰি এনেকৈ টেপ কৰি পেলানি উলিয়াই বাহিৰ কৰি দিব। কেতিয়াবা আমাৰ কি হয়, ইটো পদ্ধতিত বনালে আলুটো বাহিৰলৈ ওলোৱা চান্স থাকে, কিন্তু এনেকৈ বনালে আলুটো বাহিৰলৈ ওলোৱা চান্স নাথাকে আৰু চবচে এইটো ইজি প্ৰচেছ হয়। গতিকে আপোনালোকে যিটোৱে ভাল পায় সেইটোৱে কৰিব। আৰু মই এতিয়া এই ৰুটিখন আগৰ ৰুটিখন যেনেকৈ বনাইছিলোঁ সেনেকৈ বনাই লওঁ আকৌ তেলত। গতিকে মই ৰুটিকেইখন বনাই লওঁ দেই, আৰু পৰঠাখন বনাই লওঁ। ৰ'ব এয়া আৰু এটা বনাই আছোঁ এনেকৈ। শুনিছনে সিহঁতৰ কথা? আৰু এটা পৰঠা লাগে বোলে, ভাল লাগিছে। ৰ'ব এইটো তেতিয়ালৈ সিহঁতকে দি লওঁ দেই। পাহি ভতিজা ছোৱালী হৈছে, তাই মোক মোবাইলটো ধৰি আছিলে, আপুনি ভিডিঅ'ত হেল্প কৰি আছিলে। তাইকো বোলে এটা দিওঁ খাবলৈ। কেনেকুৱা লাগিছে পাহি খাই পৰঠা? ভাল লাগিছে। টেষ্টটো কেনেকুৱা? বহুত ভাল। খোৱা তেতিয়াহ'লে দেই, মস্তি। আছিল মোৰ আজি ঘৰতে কম সময়ৰ ভিতৰতে একদম চিম্পুলকৈ বনোৱা আলু পৰঠা ৰেচিপি। কণমানি গিজুৰিয়ে খাই খুবেই ভাল পালে। ময়ো আলু পৰঠা খাই বেয়া নোপোৱা নহয়। পিছে আপোনালোকৰ কেনেকুৱা লাগিল? ঘৰতে এবাৰ ট্ৰাই কৰি চাব, আৰু যদি ভাল লাগে মোক কমেণ্ট কৰি নিশ্চয় জনাব।
ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব আৰু যোনসকলে মোৰ ভিডিঅ' নতুন আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ওচৰতে থকা বেল আইকনটো টিপিব যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে উপভোগ কৰিব পাৰে গতিকে আজি এই ভিডিঅ'টো ইমানতে সামৰোঁ অহাটো ব্লগত আকৌ লগ পাম আপোনালোকৰ আশীৰ্বাদেৰে বাই বাই